নমস্কাৰ মই মোৰ হমেশালীৰ পৰিচয়লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই এটি জহা চাউলৰ পোলাও ৰেচিপি লৈ আহিছো একেবাৰে কম বস্তুৰে বনাব পৰা তেতিয়ালে আহক আজি ৰেচিপিটো আমি আৰম্ভ কৰো জহা চাউলৰ পোলাও বনাবলৈ আমাক লাগিব এই বাটিটোৰে দুবাটি চাউল লাগিব এটা এনেকৈ কাটি লোৱা মই এনেকৈ কাটি লৈছো পিয়াজ এটা আৰু লৈছো অলপ নহৰু বটি লৈছো নিমখ এয়া কাজু অলপমান ইলাচি ডালচেনি জলকীয়া দুটা তেজপাত আৰু চেনি এতিয়া চাউলখিনি ভালদৰে ধুই লৈ এটা পাত্ৰত লৈ ললো পিয়াজখিনি ভালদৰে লৰাই লৈ এতিয়া মই ইয়াত তেজপাত দুটা জলকীয়া দুটা দিলোঁ বটি লোৱা নহৰুখিনি আৰু এয়া নিমখ এচামুচ আৰু আধা চামুচ ডালচেনি আৰু এয়া ইলাচিখিনি মই ভালদৰে দি কিনে এতিয়া লৰাই ললোঁ এতিয়া ইয়াত মই এই চামুচ ডাঙৰ চামুচ পাতেৰে চেনি দি দিলোঁ আৰু এতিয়া কাটি লোৱা এই কাজুখিনি আৰু অলপ ভালদৰে লৰাই দিলোঁ এতিয়া এই চাউলখিনি মই প্ৰেছাৰ কুকাৰটো অলপ ল' ফ্লেমত ৰাখি মই অলপ লৰাই ভালদৰে অলপ লৰাই দিব এতিয়া মই এই চাউলখিনি পুৰ যোৱাকৈ পানী দি দিম লৰাই ভালদৰে দি দিম এতিয়া মই ঢাকন মাৰি এটা চিটি অহালৈকে মই এইখিনি বইল হ'বলৈ দি দিম এই আমাৰ জহা চাউলৰ পোলাও তৈয়াৰ হৈ গ'ল আৰু এয়া মাংস গ্ৰেভি যদি আজি ৰেচিপিটো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজি